long live, long live, long live. Asa long live, long live, long live. Kami kepada Tasa Murdabad, Murdabad, Murdabad. Kami kepada Tasa Murdabad, Murdabad, Murdabad. Adivasi Upradaya Sarnu Solibo, no Solibo, no Solibo. Kajiranga Thangkat Murdabad, Murdabad, Murdabad. Kami kepada Tasa 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 Pasar Murdabad, Murdabad, Murdabad. We want justice! 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 We want justice! 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 No justice, no rest! No rest, no rest! We want justice! 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 No justice, no rest! No rest, no rest! No justice, no rest! No rest, no rest! আমি এটা মুর্দাবাদ মুর্দাবাদ মুর্দাবাদ। বর্তমানে আমি উপস্থিত শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ ঘোঁৰামাৰীত আৰু ঘোঁৰামাৰীত আমি দেখিবলৈ পাইছোঁ যে তীব্ৰ প্ৰতিবাদ চলিছে। আজি আপোনালোকে কিহৰ ওপৰত প্ৰতিবাদ কৰিছে? অসমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি আজি কামাখ্যা প্ৰসাদ তাছাৰ যি প্ৰতিমূৰ্তি দাহ কৰিলোঁ কি আমাৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত যি বিৰূপ মন্তব্য কৰিছে ধৰ্মক লৈ যি ৰাজনীতি চলি আছে ইয়াক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তেজপুৰ আঞ্চলিক সমিতিৰ পৰা ধিক্কাৰ জনাইছোঁ। যি কি আজি আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জন্মলগ্নৰ পৰা আমাৰ বিভিন্ন ধৰ্মাৱলম্বী লোকক লৈ আদিবাসী জনগোষ্ঠীক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নেতৃত্ব দি আহি আছে। ইয়াৰ ভিতৰত কি আমাৰ ধৰ্মক লৈ যি ৰাজনীতি কৰি আছে কামাখ্যা প্ৰসাদ তাছাক আমি ধিক্কাৰ দিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ফালৰ পৰা। যাতে আমাৰ কাজিৰঙা লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই যি আদিবাসীৰ ওপৰত বিৰূপ মন্তব্য দিছে এইটো আমি কেতিয়াও কোনো পৰ্যায়ে নামানো। আমি আদিবাসী হয়, আদিবাসী হিচাপে জীয়াই থাকিব বিচাৰোঁ। এনেকুৱা মন্তব্য যাতে অনাগত দিনত নিদিয়ক। যদি কামাখ্যা প্ৰসাদ তাছা আদিবাসী জনগোষ্ঠীৰ ওপৰত যদি আঁঠুকাঢ়ি যদি ক্ষমা নিবিচাৰে তাৰ ওপৰত গোটেই অসমত জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু আমাৰ মাজত যি হিন্দু খ্ৰীষ্টানৰ ভিতৰত যি বিভাজন কৰিবলৈ সৃষ্টি কৰিছে ইয়াকো আমি ধিক্কাৰ দিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। আজি আমি গৃহ প্ৰতিবাদ কৰিব বাধ্য হৈছোঁ কিয়নো আমি যোনটো চাই আহিছোঁ যোনটো ষ্টুডিঅ'ৰ যোনটো মন্তব্য দিছে আমাৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত আমি ধিক্কাৰ জনাইছোঁ। আৰু বহুতে দুখ লগা কথা যে জাতিৰ ওপৰত ইমান অন্যায় কথা কৈছে আমি ধিক্কাৰ জনাইছোঁ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ধিক্কাৰ জনাইছোঁ যে আমাৰ যে আদিবাসী যিমান জনগোষ্ঠী অসমত বসবাস কৰা চবৰ ওচৰ আঁঠুকাঢ়ি মাফ মাগিব লাগিব, নহ'লে আমি দীৰ্ঘ বহুত প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হ'ম। কিয়নো আমি আদিবাসী আদিপূৰ্বৰ মানুহ হয় আৰু এই কিয় বিতৰ্কটো সৃষ্টি কৰিছে আমাৰ আদিবাসীৰ মাজত এইটো বহুত বেয়া হৈ আছে। আমি মিছলীয়া